নমস্কাৰ, আজি আকৌ এটি কবিতা আবৃত্তি কৰিব ওলাইছো। কবিতাটিৰ নাম হ'ল 12 বাটেৰিক ভাল পাই বাঁহটো খালো। কবি মই নিজে। তোমাক ভাল পাই দিছিলো মই মন, মোৰ বাহিৰে ভাল পা আৰু 11 জন। দিনে ৰাতি ৱেটিঙত থকাত সুধিছিলো খং কৰি, সদায় ফোনত কথা পাতিছিলা মামা পেহা পেহী। তুমিয়েই আছিলা মোৰ একমাত্ৰ ক্ৰাছ, হৃদয়ত 12 জনক বহে ৰাখিছা তুমি যেন চিটি বাছ। সপোন আছিল তোক বিয়া পাতি ঘৰখান মই সাজিম, বন্ধন গটল লোন লৈ হাঁহ ছাগলী পুহিম। কিহে কৈছিলা তুমি এনকে হেনকে, এটা মনেদি 12টাৰ লগত প্ৰেম খেলিলা কেনকে। 12টা আপাক কেনকে তুমি ইমান ভাল পালা, একেদিনাই গোটেই সপাক ভুলুকা বাহ দিলা। 10 জনক ভাল পাই তুমি নিজকে ভাবা স্মাৰ্ট বুলি, আমাৰ ফালে তেনে আপিক সকলোৱে কয় 12 ভাতেৰি। প্ৰেম কৰি জীৱনত কিডালনো পালো, 12 ভাতেৰিক ভাল পাই বাহটো মই